Hello guys, welcome to my another vlog. আকৌ এটা নতুন ব্লগ আপোনালোকলৈ লৈ আহিছোঁ। আজি মাজুলী অভিমুখে আমি যাত্ৰা কৰিম। ৰাতিপুৱাই উঠিলোঁ, 8টা বজাত ফেৰী আছে। যতীন্দ্ৰদা তিয়কৰ ফালৰ পৰা আহি আছে। একেলগে যাম আৰু আমি কমলাবাৰী ঘাটতে আমি সকলো একেলগ হ'মগৈ। প্ৰগ্ৰেম এটা আছে, চাই থাকিব। সকলো দেখাই আছোঁ। বহুত ভাল ভিডিঅ' হ'বলৈ গৈ আছে দেই, আপোনালোকে চাই থাকিব। আৰু এই ছাবস্ক্ৰাইব বটনটো টিপি থৈ যাব যাতে আহিবলগীয়া বহুত ভাল ভাল ভিডিঅ' পাই থাকে আপোনালোকে। আৰু মাজুলী এপিছ'ড মই 2টা কৰিম বুলি ভাবিছোঁ, গতিকে চাই থাকিব, চেনেলটোৰ লগত জড়িত থাকক। ভাল ভাল ভিডিঅ' আপোনালোকে পাই যাব। আৰু শনিবাৰৰ পৰা পালনাম ষ্টাৰ্ট হৈছে, গতিকে পালনামৰ ভিডিঅ' অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। পালনাম কি হয়, কেলৈ পাতে, আউনীআটী সত্ৰত পাতে, গতিকে চাই থাকিব। কি হয় পালনামৰ বিষয়ে আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিম, গতিকে ষ্টে টিউন। এজন আমাৰ ছাৰ আহি পাইছে। এয়া 7টা বজাতে আহিমগৈ। এতিয়া ইমান দেৰি কৰিছে ৰাইজে। ছাৰ মাজুলী যাব ন? এয়া আমাৰ যতীন্দ্ৰদা। ব'লক আৰু গৈ থাকোঁ। এয়া আমাৰ মইনাপেৰা গেটখন আছে, এইফালেদি এনেকৈ যামগৈ নিমাতী ঘাটত। আমি কমলাবাৰী হৈ যামগৈ, গতিকে চাই থাকক। ঐ আহিছা নে কি? আমি নিমাতী ঘাটত আছোঁ। আমি নিমাতী ঘাটত আছোঁ বুলি এনেই ক'লে, তেতিয়াই সোনকালে আহিব সেইটো জইনটো। আমি আহি আছোঁ। এয়া যতীন্দ্ৰদা, মানস মনোদা চব আছে আৰু, গতিকে আহি থাকক আমাৰ লগত। আমি পালোহি আৰু কমলাবাৰী ঘাট পাইছোঁহি, গতিকে ইয়াৰ পিছত আৰু গাড়ী চাড়ী উলিয়াই পেলাই যাম আৰু, চাই থাকক। আমি আহি আছোঁ আৰু এতিয়া প্ৰগ্ৰেম কৰিবলৈকে আহি আছোঁ। এয়া আমাৰ যতীন্দ্ৰদা একদম ঠাই থৈ গৈছে। আহি থাকক, আপোনালোকক দেখাম বাৰু মই প্ৰগ্ৰেমৰ ভিডিঅ' কেনেকুৱা কি কথা সকলো দেখাই আছোঁ। আহি থাকক। হে গাইজ, আমি যিহেতু প্ৰগ্ৰেম কৰিবলৈ গৈছিলোঁ, আৰু প্ৰগ্ৰেম কৰিবলৈ গৈ মানে প্ৰগ্ৰেমটো আপোনালোকক অকণমান দেখাম বুলি ভাবিছিলোঁ, কিন্তু ভিডিঅ'টো ডিলিট হৈ গুচি গ'ল। মানে কি হ'ল নাজানো, ফটককৈ মানে চাইছোঁ, পিছত ভিডিঅ'টো ডিলিট হৈ গুচি গ'ল। গতিকে ক্ষমা কৰিব, দেখাবলৈ নাপালোঁ। কিন্তু আপোনালোকক মই নিৰাশ নকৰোঁ। আমি তাত যেতিয়া আমি প্ৰগ্ৰেম কৰি আহিলোঁ, প্ৰগ্ৰেম কৰি অহাৰ পিছতে আমি বহুতকেইখন সত্ৰ ফুৰিলোঁ, আৰু আপোনালোকক দেখাম সেই ব্লগটো। আপোনালোকে যিটো মই যিহেতু কৈছিলোঁ যে 2টা এপিছ'ড কৰিম, সেই 2টা এপিছ'ডত আপোনালোকক মই ছেকেণ্ডটো যিটো ব্লগ হ'ব, সেই ছেকেণ্ড এপিছ'ডত সেই গোটেই সত্ৰৰ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু বহুত জানিবলগীয়া কথা আপোনালোকে জানিবলৈ পাব। বহুত ভাল ভিডিঅ' হ'ব কিন্তু দেই, মই সেইটো আপোনালোকক ক'ব পাৰোঁ যে সেইটো বহুত ভাল ভিডিঅ', আপোনালোকৰ কাৰণে বেলেগ ভিডিঅ' হ'বলৈ গৈ আছে সেইটো, গতিকে চাব। আৰু এতিয়া আমি ডেকাচাঙৰ অভিমুখে যাত্ৰা কৰোঁ। এইটো ৰাস্তাইদি ডেকাচাং ৰিজৰ্টলৈ যায়, গতিকে আহি থাকক। আমি হাবি মাজে আহি আছোঁ, একদম হাবিৰ মাজত কেনেকুৱা মজা, একদম বেলেগ ভাল লাগিছে। আহি থাকক, একদম শেষলৈকে চাই থাকক, কি মজা পাব আপোনালোকে, চাই থাকক। আহি আমি ডেকাচাং ৰিজৰ্ট পাই গ'লোহি। দিনটো ভাগৰ জোগৰ নাই আৰু দেই, একদম ঘূৰিব লাগে। আমি জেগাবোৰ আপোনালোকক দেখাবলৈকে আহি ডেকাচাং ৰিজৰ্টো পালোঁ। গতিকে চাওক অকণমান ডেকাচাঙৰ ভিউটো কেনেকুৱা হয়, দেখাই আছোঁ, চাই থাকক। What a wonderful view, guys. I have just done a review for you. Just come Majuli and visit this place. You just feel this place. I have no words. Let's see.
দিনটো ঘূৰি পকি লাষ্টত অৱশেষত গন্তব্যস্থানলৈ আমি যাত্ৰা কৰিলোঁ মানে আউনীআটী সত্ৰলৈ আমি মানে বিজিতাহঁতৰ বহাত থাকিমগৈ গতিকে বিজিতালৈ ফোন কৰিলোঁ অকণমান কমলাবাৰী যিটো চাৰিআলি সেই চাৰিআলিটোতে আমি গৈ পেলাই ৰ'লোগৈ মানে অকণমান কিবা এটা খাই ল'লোঁ একদম ইমান ভোক লাগিলে দিনটো মানে বেলেগ ভোক লাগিলে গতিকে চাৰিআলিটোতে ৰ'লোঁ চাৰিআলিটোত ৰৈ পেলাই আমি বিজিতালৈ ফোন মাৰিছিলোঁ আপোনাৰ বহাতে থাকিম হয়নে আপুনি নাহে ফোন মাৰি পেলাই তাৰপৰা আমি আউনীআটী সত্ৰলৈ যাত্ৰা কৰিলোঁ গতিকে চাওকচোন ভিডিঅ'টো আমি আউনীআটী সত্ৰৰ যিটো মানে পালনামৰ যিটো ৰাতিৰ পৰিৱেশ অকণমান মানে ক্লিপ এটা লৈছিলোঁ অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক চাওকচোন কেনেকুৱা মজা হৈছে মানে ইমান মানুহ আৰু ইমান মানে দোকান মানে আচৰিত খাই গ'লোঁ মানে কি ক'ম আৰু গতিকে চাওকচোন ভিডিঅ'টো পাইছোঁহি আমি আউনীআটীৰ মুখ্য দুৱাৰ ওচৰ সেয়া মুখ্য দুৱাৰ গতিকে ব'লকচোন আমি মুখ্য দুৱাৰ ভিতৰেদি ইয়াৰ যি ৰাতিৰ পৰিৱেশ সেই ৰাতিৰ পৰিৱেশটো আমি চাবলৈ চেষ্টা কৰোঁ আৰু আপোনালোককো দেখাওঁ কিমান ধুনীয়া লাগে কিমান মন পবিত্ৰ হৈ যায় এই পবিত্ৰ আউনীআটীৰ মহাপালনামত আমি যে আহিবলৈ পাইছোঁ সেয়াই বহুত ধন্য হৈ গৈছোঁ ইয়াতো ৰাতিৰ পৰিৱেশ আপোনালোকক মই দিনৰ পোহৰটো দেখাম দিনৰ যিটো পৰিৱেশ সেই পৰিৱেশটো আপোনালোকে চাইতো আৰু ভাল পাব গতিকে আহি থাকক দিনটোৰ অৱশেষত ভাগৰ মাৰিবলৈ আমি বিজিতা বহা পালোঁগৈ বিজিতা বহা পাই আমাক ভাত পানী দিলে বাৰু ভাত পানী খাই আমি গোটেই চাৰিটা শুবলৈ লৈছিলোঁ কিন্তু শুবলৈ লোৱাৰ আগতে মনত পৰিলে যে নাই পালনামো চলি আছে আৰু বিজিতাও আমাৰ লগত আছেই নিশ্চয় গতিকে সকলোতো আমি কালচাৰেলৰ মানুহেই সেইকাৰণে ভাবিলোঁ কি যে অকণমান সাংস্কৃতিক অনুষ্ঠান এভাগ আপোনালোকৰ কাৰণে লৈ আহক গতিকে অকণমান ভিডিঅ' এটা কৰিছিলোঁ গতিকে সেই ভিডিঅ'টো চাওকচোন আপোনালোকে কেনে পালে ৰাইজ নিশ্চয় ভাল পালে মোৰ বিশ্বাস যে আপোনালোকে নিশ্চয় ভাল পাইছে গতিকে ব্লগটো আৰু দীঘল নকৰোঁ ইমানতে এই 1 নম্বৰ এপিছডটো আমি সামৰণি মাৰিম মাজুলী 1 নম্বৰ এপিছডটো আমি সামৰণি মাৰিছোঁ গতিকে আৰু নেক্সট যিটো এপিছড 2 নম্বৰ এপিছডটো সেই এপিছডটো সোনকালেই লৈ আহিম আৰু আপোনালোকৰ কাৰণে সেই এপিছডটো বহুত কথা আপোনালোকে জানিব পাৰিব গতিকে মিছ নকৰিবলৈ হ'লে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাগিব এই ছাবস্ক্ৰাইব বটনটো যে এই ছাবস্ক্ৰাইব বটনটো আপোনালোকে টিপি ল'ব
যাতে আমাৰ আহিবলগীয়া যিখিনি ভিডিঅ' যিখিনি আমাৰ মানে ভাল ভাল ভিডিঅ'টো আমি আনিয়ে থাকোঁ, গতিকে সেই ভাল ভাল ভিডিঅ'খিনি আপোনালোকে মিছ কৰিব যদি ছাবস্ক্ৰাইব নকৰে। তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, কমেণ্ট কৰিব, যদি আমাৰ ভিডিঅ'খিনি ভাল পায় চেনেলটো আগুৱাই যোৱাত আমাক সহায় কৰিব, আশীৰ্বাদ দিব, মৰম দিব। গতিকে আৰু দীঘল নকৰোঁ ব্লগটো, এতিয়া আমি বিদায় মাগিছোঁ আপোনালোকৰ মাজৰ পৰা। টিল দেন, টাটা, বাই বাই, চি ইউ ইন নেক্সট এপিছড।